Hey guys, welcome to the Gonto Vlog. So আজি আমি যাব ওলাইছো অলপ ফুৰি আহো মানে ট্ৰিপ এটা কৰি আহিম বুলি ভাবিছো আজি সৰু সুৰা ট্ৰিপ এটা ইফালে অবিনাশ আছে আৰু মই আছো দুটা ট্ৰিপ কৰি আহো এতিয়া আহিছো আমি গুৰেশ্বৰ ষ্টেচনত যাও ক'ত যাব পাৰো চাও গাইস এনে ঘৰত থাকি কি কৰিম এনে এটা ট্ৰিপ কৰি আহিম বুলি ভাবিলো আজি সেইকাৰণে ভিডিঅ' বনালো আৰু সাপোৰ্ট সকলোৱে ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিবি ফেচবুকত চাইছে ফলো আৰু সাবস্ক্ৰাইব কৰি দিবি চবতে হা ষ্টেচন আহি পালো আৰু কি ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে কিবা ভাল লাগিছে কিন্তু হা বস্তুটো কিবা ভাল লগা হৈছে আগতকে হা বিৰাট কি খাচী কোনোবাই সেইগিলে বাদ দিলোঁ এনে আৰু চাওক পৰিৱেশটো ট্ৰেইন আমাৰ আহি সন্দিগড় বাছি এনেকৈ যাই থাকিম আৰু আমি ক'ত গেলি যাওঁ একদম লাষ্টত গেলি ইফালে কি পাওঁ যাম আৰু ট্ৰিপটো চাই থাকক আপুনি ভাল পাব ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল আমি যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ সেই সুদূৰ বহুত দূৰলৈ ট্ৰেইন উঠিলোঁ এতিয়া তাইৰে ক'ব ট্ৰিপটো আমাৰ আজি দীঘলীয়ে আৰু 20 মিনিটৰ ট্ৰিপ ফাইনেলি আমি 20 মিনিট ট্ৰেভেল কৰি কিনে আহি পালোঁ এই ধুনীয়া এটা টংলা ষ্টেচন হা কি চাই চাকিলাক এই পাছত মাৰ কি এতিয়া আছোঁ যাওঁ কৈ আছোঁ ক'ত যাই আছোঁ প্ৰথমতে ষ্টেচনৰ পৰা ওলাই লওঁ 20 মিনিট ট্ৰেভেল কৰি কেনে লাগিল ভাল লাগিছিলে এনেকুৱা আমি সৰু সুৰা ট্ৰিপ কৰি থাকোঁ মাজে মাজে এই টংলাত কি আছোঁ গাইছ কৈছোঁ হ'ব অলপ পিছত হা আগতে ওলাই লওঁ ইয়াৰ পৰাই এতিয়া শান্তিতে আহিলোঁ টংলা ষ্টেচনটো ইমান ডাঙৰো নহয় ইমান সৰু নহয় ভাল লাগে কিন্তু ন গুৰেশ্বৰতকৈ ভাল কিন্তু অলপ ডেভেলপ কৰি আছে বস্তুবিলাক কিবা কাম চলি আছে মোৰ ভিডিঅ' চাই কিনে আৰু অলপ কাম বাঢ়িব হয়নে এইটো লিফ কৰি আছে চা এইটো লিফ কাম কৰি আছে এইটো লিফৰ কাম এইফালে আমি ওলাই লওঁ আগতে গম পাইছি কিন্তু অলপ টংলাত কি আছোঁ হা ইগিলা কথা আমি কত গেলোঁ জানিলোঁ ডেইলি গেলি ষ্টেচনৰ পৰা ডাইৰেক্ট ওলাই আহিলোঁ আহি কিনে আমাৰ এইবিলাক কথা খাই কি কি খাবি কি খাম মানুহ আৰু খাই গোটাই হোটেল পোৱাৰ লগে লগে খাইছি গোটাই খাব ঠিক চাই গিলা চিগিয়া গল্লা গলে ভাবি কি বা খাই অৰ্ডাৰ দিছোঁ বাৰু পৰঠা আহি যাব ভাত হৈছে নেকি চাহ ভাৰতকৈ সৰুৱে পৰঠা তই নাখা নেকি ফাইনেলি গাইছে আমি কৈ দিব লাগিল কৈ আছোঁ আমি চুপা চুপি চাব চিনেমা হলত মানুহ আহে গাৰ্লফ্ৰেণ্ডৰ লগত মই আছোঁ দমৰাৰ লগত চালা মই দেখি নেকি ওপৰত যায় ভাবিছোঁ বহনে নব মানুহ টিকেট খাটাই নাই কোনো আজি মানুহ নাই বেছি দমৰা তোৰ লগত চালা দেখ চাই লওঁ চিনেমাটো তো গাইজ চবে অফলাইন টিকেট কাটছি আমার ই গেছি টিকেট নাপাম বলে অনলাইন কাটছি 50 টাকা জিএসটি দি থৈছি টকা আছে নে আমি ইউটিউবৰ টকা আছে 100 টাকা কাটলেও দিলো আর বড় আর 20 মিনিট আছে খাব নাই ঘৰতে খাব লাগে নিব লাগিব আজি ফাইনেলি বহিছোঁ চিনেমাটো চাই লওঁ আমি ওপৰতে যাব ওপৰত যাবি তো মাৰো গম পাবি আমি নাযাওঁ না যি হয় দেখা যাব সারেন্ডার কৰিম বুলি কৈছিলোঁ কৰিম ফাইনেলি আমি চুপা চুপি চাই কিনে আহিলোঁ ভালে লাগিল চাই কিনে মানে চাব পাৰি আৰু গোটেইখিনি বস্তু মানে সেই আছে আৰু মিমিক্ৰি যোনটো কৰিছে বা হেমন্তৰো আছে জুবিনদাৰ আছে আৰু কাৰ আছিলে আৰু এটা আছিলে আপোনাৰ এই হাগ্ৰামা মহিলাৰী বা কি মিমিক্ৰি কৰিছে যোনে চোৱা নাই মানে কালি ৰিলিজ হ'লে
একবাৰ চাবা চবে ভাল লাগছে কিন্তু চিনেমাখন চাই কিনে কিবা এটা ভাল লাগছে কিন্তু চালোঁ ভাল লাগিল আৰু দুদম্ৰাই চালোঁ আৰু কিন্তু আমি এটা বৰ ডাঙৰ কাম কৰিলোঁ 150 টকাৰ টিকেট কাটি আমি গোটাই যাই কিনে প্লেট কৰিছিলে কেবিনত বহি আছোঁ দুটাই বাৰু নাছিল মানে কেবিনত আজি তো গাইজ কেনেকুৱা পালে এটা সৰু সুৰা ভিডিঅ'টো চাই কিনে কমেণ্ট এটা কৰিব দে চবেই এই টংলাৰ এনেকুৱা এতিয়া ৰ'দ দি আছে আমি ওলাই আহিলোঁ এতিয়া যাব লাগিব ট্ৰেইন আছে আমাৰ 7টা বজাত তো যাওঁ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম মানে কিবা এটা খানা খোৱা ভিডিঅ' এটা বনাম কিজানি ভাবি আছোঁ যদি হয় আপোনালোকে ভিডিঅ'ত লগ পাম আজিলৈ মানে তো বাই বাই কি কবি ভোক লাগছে নেকি লাগে মোৰ মানে ঠিক আছে বাই বাই দেই